ফ্ৰেণ্ডছ, আজি জগন্নাথ মন্দিৰৰ ৰাসত ময়ো গোপী নাচিবলৈ আহিছোঁ। আপোনালোকক এই ৰাসৰ পৰিৱেশটো দেখাই থাকিম, চাই থাকিব। ৰাইজ আহিছে আৰু চাবলৈ গোপীসকলক মই দেখাই আছোঁ। ৰ'ব, মই ভিডিঅ' কৰি আছোঁ দেই। আজি ৰাস চাবলৈ আহিছোঁ। এয়া জগন্নাথ মন্দিৰৰ ৰাসৰ এজনী মুনমি ৰাধা লৈছে, আপোনালোকে আজি চাবলৈ পাব। আমাৰ ইয়াত ৰাসৰ আয়োজন কৰিছে, গতিকে আমি সকলো নাচিবৰ কাৰণে একদম মতলীয়া হৈ আছোঁ। ৰাসত গোপীসকল সকলো মতলীয়া, গতিকে আপোনালোকে চাব ধুনুৰ চেনেলতে। ঠিক আছে, দেখাই থাকিম আপোনালোকক। এজনী বিৰতা কৰিছোঁ দেই, সকলোৱে চাই থাকক। এজনী ত্ৰিবেণী